Hey guys, আজি মানে আমাৰ গাঁৱত দুখন বিয়া আছে আৰু সেইটো কাৰণে মানে মোৰ মনটো বিৰাট ভাল লাগি আছে। আচ্ছা আৰু গাঁৱত যদি মানে বিয়া চিয়া থাকে মই মানে ৰাতিপুৱা সোনকালে সাৰ পাই যাম। আৰু গাঁৱত বিয়া থাকিলে মানে কেলে মনটো ভাল লাগি থাকে। দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ যিমান খোৱা ক'বলগীয়া নাই। আৰু তাতে আমাৰ গাঁৱত আজি দুখন বিয়া, এখন ছোৱালী এখন ল'ৰা। আজি মানে দুবাৰ চাৰিবাৰ আৰু দৰাৰ লগত আহোঁতে এবাৰ পাঁচবাৰ। আজি মানে মনটো একদম পুৰা ভাল লাগি আছে। আৰু সেইটো কাৰণে মানে আজি মই 7টা নবজাতে সাৰ পালোৱে আৰু মনত ভাৱ আহি আছে কি খাম কেনেকৈ খাম। আৰু সেইটো কাৰণে 7-9 বজাৰ আগতে মই সাৰ পাই গ'লোঁ আৰু উঠোঁ এতিয়া গা পা ধুওঁ বিয়াখন লাগি কৰি দিওঁগৈ। তেতিয়া মানে চাই থাকে আৰু কেইবাৰ খাম। बड़ा हरामी हो মানে আজি দৰা আৰু ছোৱালী বিয়া আছে বুলি কৈছোঁ। দৰা বিয়া এইখন আৰু এজন হাতীত যাব। साजन जी घर आए साजन जी घर आए। তো গাইছ এইটো হাতীতে মানে আজি দৰা যাব মানে ছোৱালী ঘৰলৈ যাম আৰু ছোৱালী ঘৰৰ পৰা আহে আপোনালোকক এই সকলোবিলাক মানে দেখুৱাম। প্ৰথমবাৰ আৰম্ভ কৰিছোঁ খোৱা চাৰিবাৰ খাব লাগিব। अबे साले ইয়াত দুবাৰ আৰু ছোৱালী ঘৰত দুবাৰ। প্ৰথম মানে দৰা ঘৰত খাই লওঁ। डैड ये आपके गैस है? কেনেকুৱা হৈছে খানা? नंबर মন যা মন যা। ছোৱালী ঘৰত মানে এতিয়া খানা পুৰা চলি আছে। মই দুবাৰ দিলোঁ আৰু মানে মই ইয়াত এজন দাদাক লগ পালোঁ যিজনে কৈছে বোলে তুমি আচুৰ্য বিয়া খাবলৈ কৈছে আৰু মোক মানে চিনি পালে দাদাই। এনেও চিনি পায়েই আৰু দাদাক খাবলৈ বহি আছে। কেনেকুৱা হৈছে খাবলৈ? ভালেই হৈছে মাংসটো ধুনীয়া হৈছে মই এবাৰ দুবাৰ খালোঁ আকৌ এবাৰ খাব লাগিব আৰু দৰাৰ লগত এবাৰ খাব লাগিব। আকৌ তোমাৰ লগত আহিবা নেকি দৰাৰ লগত নহয় মই ছোৱালী ঘৰতে থাকিম। আমাৰ মানে গাঁৱতে হৈ দিগদাৰ হ'ল হ'লেও তাত দুবাৰ ইয়াত দুবাৰ চলাই দিছোঁ আৰু চলি যাওক আৰু দাদাহঁতৰ লগত কথা পাতোঁ। দাদা আপোনাৰ নামটো কি কৈ দিব? नमस्कार মোৰ নাম বিকাশ কুমাৰ মোৰ ঘৰ ডিব্ৰুগড় আচ্ছা চাবুৱা হয় পেট আৰু প্ৰতিভা মানুহক কেতিয়াও লুকাই কাম তোমাক বেছি ধুনীয়া লাগে। तू समझा আৰু এহেঁত দুটা মানে মোৰ লেখীয়া দুবাৰ মোৰ খালোঁ এহেঁত দুটা 3 নম্বৰ পাম। আৰু এতিয়া মানে আমি ফটো মাৰিম বুজিছা। তোমাৰ নামটো কি? হা আচ্ছা হাঁহি পেলাই মাৰ হাঁহি থকা ফটোটো এহেঁতি মানে ফটো মাৰিব বুলি পজ দি ৰৈ আছে। আৰু প্ৰত্যেকখন বিয়াতে মানে আজিকালি আমাৰ এটা শিখৰ যেন লাগে সেইটো। আৰু ই হৈছে আমাৰ গাঁৱৰ মানে মেইন। ইয়াত কেইবাৰ খালা? দুবাৰ মোৰ লেখীয়া একেই মানে দুবাৰ খালে আৰু शाबाश बेटा बहुत बढ़िया मुन्ना আৰু ই মানে फूलों का सहरा सजा के दूल्हे राजा घोड़ी के हाथों में मेहंदी लगी है राजा माथे की बिंदिया क्या बोले है सुन 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 सुन। साजन जी घर आए साजन जी घर आए दुल्हन क्यों शर्माए साजन जी घर आए।
साजन जी